সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। হেল্ল' গাইজ, মই নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহু যিহেতু আজি বিহু উৰুকা হয়, মোৰ গাটো ইমান বেছি ভাল নহয়, সেইটো কাৰণে শুই আছিলোঁ। কিন্তু এতিয়া মিষ্টাৰে বনাই আছে মেজি। ব'লকচোন মেজি চাওঁগৈ, আপোনালোককো দেখাম বুলি ভাবিছোঁ। যিখিনি পাৰোঁ আৰু বহুত বেছি একো নহ'ব চাগে, বাট যিখিনি কৰিম সেইখিনিকে দেখাম বুলি ভাবিছোঁ। ব'লক তেনেহ'লে দেখাওঁ। অকণমান আছিলে তাকে যি একদম মেজি চাকচোন কি ধুনীয়া ধুনীয়া ফুল। ফুল ফুলি আছে আমাৰ ইয়াত ধুনীয়া ধুনীয়াকৈ মেজি জ্বলাইছোঁ। জ্বলোৱা নাই, জাষ্ট বনাইছোঁ, মানে জ্বলাম কালি এইখিনিত। আৰু এয়া ধুনীয়াকৈ ফুল ফুলি আছে আৰু ফুল আছে আমাৰ এজোপা বেলেগ ফুল আপোনালোকক দেখাম ব'লক। ধতুৰা ফুল কয়, কিন্তু তাৰ আগত দেখাই আছে এয়া আমাৰ গোলাপ ফুল। কি ধুনীয়াকৈ গোলাপ ফুল ফুলিছে। ব'লক ব'লক তেনেহ'লে দেখাই আছোঁ ধতুৰা ফুল। ব'লক ব'লক ব'লক। এইটো ধতুৰা ফুল ইমান ডাঙৰ চাওকচোন। এইয়া একদম ভিতৰত কি ধুনীয়া আছে, অকণমান পিংক কালাৰ বগা, বহুত ধুনীয়া হয়। তাৰপৰা ৰাতি সন্ধিয়া সময়ত আহি গ'লোঁ পেহীহঁতৰ ঘৰত, যিহেতু আজি উৰুকা খানা খাব লাগিব। আৰু টেকলিজনীৰ লগত অকণমান জোলনাত জ্বলিলোঁ। সন্ধিয়া হ'লেও তাৰপাছত পিঠা, এইয়া পিঠা চালি থৈছে আৰু নাৰিকল ৰুকা আৰু এয়া পিঠা, তেল পিঠা তিল পিঠা চব বনাব লাগিব। গতিকে একদম ৰেডি আছে। এতিয়া নাৰিকল ভাজি আছে এয়া মোৰ জাজনীয়ে, মানে মোনে আপোনালোকে মোৰ ভিডিঅ'ত তাইক দেখিয়ে থাকে, তাইৰ এটা ইউটিউব চেনেল আছে। আৰু এয়া পেহীয়ে বনাই আছে পিঠা বনাবলৈ, একদম ঘুলি লৈছে। কিবা বিহাৰী পিঠা বোলে খাবলৈ, কিন্তু কেনেকুৱা হৈছিলে আপোনালোকক দেখাম হা। আৰু এয়া জ্বলাই আছোঁ জুই বাহিৰত। কিহে উলিয়াই সেইটো মাত? এইবাৰ আমাৰ জুই জ্বলা হৈ গৈছে, জুই জ্বলাই আছে মিষ্টাৰ। নাম কি কোৱাচোন? মিষ্টাৰ বুগেম্বু। মিষ্টাৰ বুগেম্বুৱে জুই জ্বলাইছে এয়া। আৰু আমাৰ এইফালে বুগেম্বু আৰু এগৰাকী নামটো পুটপুটিয়ে আমাৰ ইয়াত ড্ৰয়িং কৰি আছে। ড্ৰয়িং এয়া লুকুৱাই থৈ দিলে। আৰু তোমাৰ ৰেবিটটোৱে কেনেকুৱা মাত দিয়ে? পুটপুটি মাত দিয়ে, পুটপুট পুটপুট পুটপুট। মেমে মেমে মাতে। এয়া পুটপুটি পুটপুটি মেমে মাতে, মেমে মেমে বুলি মাতে। ফুলবোৰ আঁতৰাই লৈছোঁ আমি জুই জ্বলাবলৈ। আৰু এজোপা কি ফুল নাজানো, মোনে নতুনকৈ ৰুইছেহি। কি ফুল বা, ফুলিলে দেখাম আপোনালোকক। আৰু এইফালে আমাৰ এয়া পুটপুটি, এইফালে জুই, আৰু এইফালে মই জুই খুৱাই বহি লৈ। এয়া পিঠা আহি গ'ল, পেহীয়ে বনোৱা পিঠা, যোনটো মই বিহাৰী পিঠা বুলি কৈছিলোঁ আপোনালোকক। কেনেকুৱা হৈছে পেহীয়ে বনোৱা পিঠা? ৰ'ব ৰ'ব, গোটেইকেইটাই খাব পাৰি। কেনেকুৱা হৈছে খাবলৈ? তেল তেলীয়া। ভালে খাবলৈ? বনামহে এতিয়া বুলি ল'ৰাটো। দুইজনীয়ে বহি লৈ পটাপট লাৰু বনালোঁ। কথা পাতি পাতি দুইজনীয়ে এয়া লাৰু চাওকচোন। পেহীয়ে আৰু বহুতখিনি পিঠা বনালে, এটা টেষ্ট কৰি চাওঁ। মজা। আমাৰ এতিয়া মাংস পোৱা ষ্টাৰ্ট হৈ গৈছে। 4 পিচ মাংস, আৰু এইফালে মই খাই আছোঁ পিঠা। এয়া চাওক ডাইনাছৰৰ মাংস ৰেপি আছোঁ এনেকৈ। ইমানেই জোৰ আছে, ডাইনাছৰৰ মাংস কাটিব পৰাই নাই। আৰু এইফালে অলৰেডি মাংস, আৰু আমাৰ এজন বেলেগ ৰান্ধনি আছে, নেদেখাওঁ আজি। এয়া মাংস সানি লৈছে, ডাইনেছৰৰ মাংস বুলি ভাবিছে নেকি? ছাগলী মাংসহে।
ধুনীয়াকৈ সানি লৈ বনাই আছে আমাৰ ৰান্ধনি মানে আজি জেন্টছ পাৰ্টি তাৰ পাছতে এয়া আহি গ'ল পুৰা মাছ একদম টিপ টপ পুৰা মাছ পুৰি খাব লাগিব মাংস পুৰি খাই ল'লোঁ এতিয়া মাছ পুৰা পিঠা পুৰিবলৈ একদম যতন কৰি আনিছে আমাৰ এইয়া বাইদেৱে বাইদেউ এফালে মাছ পুৰি আছোঁ মাছটো হ'লেহে পিঠা পুৰিবলৈ দিয়া যাব এফালে মাছ পুৰা প্ৰায় হৈছে আৰু পিঠা পুৰিব লাগিব এতিয়া পিঠাৰ কাৰণে নাৰিকল যোগাৰ কৰি লোৱা হৈছে নাৰিকলখিনি ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া খাই লওঁ মাছ এয়া মাছৰ পুৰা তাৰপাছত এতিয়া পুৰি পিঠা বেলকনিত টেগাৰীত জুই জ্বলাই একদম পুৰা পিঠা বনাইছোঁ এয়া পিঠা বনাই আছোঁ এয়া পাতি লৈ ধোৱা পুৰা আৰু এগৰাকী মেইন পিঠা বনোৱা মানুহ মই জাষ্ট হেল্পাৰ এতিয়া পিঠা বনাব মই উঠি দিছোঁ বনোৱা এইফালে গায়কে আকৌ বিহুত আকৌ বেবী বুলি লাহেকৈ মাতোনেহে গায় বিহু গান এটা গাব পৰা নাই বেবী বুলি লাহেকৈ এইবোৰ কাম নাই সেই ভাল এটা বিহু গাব নোৱাৰে সেইবোৰ বেং বাং গাই আছে এয়া পিঠা বনি আছে জুইত পুৰা বনাই আছে পিঠা মোৰ মাতটো আজি অকণমান ভাগি আছে মানে চৰ্দি হৈ আছে প্লিজ ইগন'ৰ কৰিব আৰু এইফালে খানা চলি আছে মানে খানা বনাই আছে পুৰা মাংস ছাগলী মাংস কি ধুনীয়া গোন্ধ পিছে কি হ'ব মইহে নাখাওঁ এইয়া আৰু গুলু একদম পাত খোৱাত বিৰাট ব্যস্ত আৰু একদম পটাপট খাই আছে জুইৰ ওচৰতে আমাৰ ওচৰত বহি আমাৰ খানাও ৰেডি হৈ গৈছে এয়া ছাগলী মাংস মাছ ধুনীয়াকৈ খাওঁ আৰু ৰান্ধনি কোন আছিলে ৰান্ধনি এইজন ৰান্ধনি মাংস ভাল হৈছে ৰান্ধনি দেখাই দিছোঁ এইফালে ৰান্ধনি লাহেকৈ ট্ৰেন্সফাৰ হৈছে ৰান্ধনিৰ পৰা গৈ বিলনীয়ালে মানে জয় হৰি বোলা বিয়াখন পাতিম বুলি ভাবি আছো আমি মিষ্টাৰে লখিমী পোৱা নাই বোলে যদি লখিমী পাই বিয়া পাতিব সেইবোৰ জোক হৈ আছে যদি আপোনালোকৰ লখিমী দিয়ে ক'ব আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই